আমাৰ মুখ্যমন্ত্ৰী মহোদয়ৰ হাতত বহুত ৰঙা সেইবোৰ কথা আনিব নালাগে বহুত ৰঙা চিন আৰু আপুনি এতিয়া মুভ কৰিব না উইড্ৰল কৰিব ৰত্ন দেখে সেইটো কৰিব নে নপৰিব অধ্যক্ষ ডাঙৰীয়া প্লিজ সেইটো কৰিব নে নপৰিব অধ্যক্ষ মহোদয় ৰঙা চিন যে বহুত যে আছে আমাৰ নাই আমাৰ ফ্ৰী এটাও আঙঠিও নাই প্লিজ সেইটো কৰিব নে মোৰ ৱেলফেয়াৰৰ কাৰণে মই পিন্ধিছোঁ যাতে আপোনাৰ কালা নজৰৰ পৰা মই বাচি থাকিব পাৰোঁ গতিকে এইটো এক্টত নপৰে আমিতো বিশ্বাসে কৰোঁ যে মন্ত্ৰত মিৰাকুলাছ পাৱাৰ আছে ট্ৰাইবেল মানুহেতো বিশ্বাসে কৰে যে তেওঁলোকৰ তন্ত্ৰত শক্তি আছে ইমানবিলাক পিছতো 1954ত নেহেৰু ডাঙৰীয়াই এইবোৰ বেন কৰি থৈ গ'ল মায়ংটো তেতিয়াই চেছ কৰি থৈ গ'ল নেহেৰু ডাঙৰীয়াই 1954ত এতিয়া আমি এই কথাবিলাক যাতে বেন নহয় ট্ৰাইবেলৰ পৰম্পৰাবিলাক যাতে নষ্ট নহয় মই ক'ব খুজিছোঁ যে তেওঁৰ এক্সট্ৰিমিজিমটো আমি লোৱাই নাই জৱাহৰলাল নেহেৰুৱে কি এক্সট্ৰিমিজিম লৈছিলে যে মেজিকেল ৰিমেডি ইনক্লুডিং এ টালিছমান ইনক্লুডিং মন্ত্ৰ কবচ এণ্ড এনি আদাৰ চাম অফ এনি কাইণ্ড তাৰমানে বলি বিধান তন্ত্ৰ মন্ত্ৰ জৱাহৰলাল নেহেৰুৱে 1954ত চবকে ড্ৰাগছ এণ্ড মেজিকেল ৰিমেডিজ এক্টৰ আণ্ডাৰত আনি থৈ গ'ল কৰিলে হয় তেতিয়াহ'লে নতুনকেতো নালাগে সেইখনেই প্ৰয়োগ কৰক আপুনি সেইখন কিয় প্ৰয়োগ কৰিম মই পগলা হ'লে প্ৰয়োগ কৰিম জনজাতি লোকৰ গোটেই মাননীয় অধ্যক্ষ মহোদয় মই আপুনি কৈছে বেন কৰিছে এতিয়া বেন হোৱা নাই সেই গতিকে সেইখন চলি আছে বেন নকৰে কাৰণে চলি আছে এইখনত এভিল ছাৰ গোটেইখিনি কৈছে মই চিলেক্ট কমিটিৰ কথা কৈছোঁ মই তন্ত্ৰ নাজানো কিন্তু ঋগ্বেদ যজুৰ্বেদ গোটেইবিলাকত আছে বুলি কৈছে মেকিং এ ভেৰি চিম্পল ডিজাইন যে যোনে যি কৰিব খোজে কৰক আমি কাকো বাধা নিদিওঁ আমি তেতিয়াহে বাধা দিম যদি non-scientific eradicate the non-scientific healing practices with ulterior motive. তাৰমানে হিলিং প্ৰেক্টিছ কৰাটোক আমি বেন কৰা নাই তন্ত্ৰ মন্ত্ৰ সব কৰিব খালি উইথ আল্টেৰিয়ৰ মটিভ যেনেকে আজমল চাহাবে যেতিয়া আপোনাক পানীৰে দুৱা দিয়ে একো অসুবিধা নাই কিন্তু পানীত দুৱা দি যেতিয়া ভোট কিনিব খোজে দ্যাট ইজ অফেন্স আমি ৰেকি কৰোঁ দূৰৰ পৰা আমি ৰেকি কৰোঁ তোমাৰ বেমাৰ ভাল হৈ যাব সংস্পৰ্শ নহয় ৰেকি হয় তাত কি অসুবিধা আছে ট্ৰাইবেল সকলে স্যাক্ৰিফাইস কৰে ফৰ ওয়াল পিস লোকৰ ৰক্ষণাবেক্ষণৰ কাৰণে তাত কি বাধকতা আছে আৰামবাৰী মানা সকলে তেওঁলোকে একো বেয়া চিন্তা কৰি নকৰে নহয় সমাজৰ মংগলৰ কাৰণে কৰে গতিকে আমি ডেফিনেশ্যনত যাবই খোজা নাই আমি কৈছোঁ যে এজ লং এজ ইট ইজ নট উইথ আল্টেৰিয়ৰ মটিভ এভৰিথিং ইজ ক্লিন ট্ৰাইবেলৰতো কোনো আল্টেৰিয়ৰ মটিভে নাথাকে ইমান সহজ মন সৰল মন আহোমসকলৰ ইমান সহজ সৰল মন তাত ইণ্টেৰিয়ৰ মটিভ কি থাকিব আমাৰ মুখ্যমন্ত্ৰী মহোদয়ৰ হাতত বহুত ৰঙা সেইবোৰ কথা আনিব নালাগে বহুত ৰঙা চিন আৰু আপুনি এতিয়া মুভ কৰিব না উইড্ৰল কৰিব ৰত্ন দেখে সেইটো কৰিব নে নপৰিব অধ্যক্ষ ডাঙৰীয়া প্লিজ সেইটো কৰিব নে নপৰিব অধ্যক্ষ মহোদয় ৰঙা চিন যে বহুত যে আছে আমাৰ নাই আমাৰ ফ্ৰী এটাও আঙঠিও নাই প্লিজ সেইটো কৰিব নে নপৰিব অধ্যক্ষ ডাঙৰীয়া সেইটো কৈ দিলে ভাল হয় মাননীয় অধ্যক্ষ মহোদয় সাইলেন্ট প্লিজ মাননীয় অধ্যক্ষ মহোদয় এইটো যে মই পিন্ধিছোঁ মোৰ নিজৰ কল্যাণৰ কাৰণে পিন্ধিছোঁ এক মিনিট যোনে দিছে পইচা লৈছে নে নাই প্লিজ এক মিনিট প্লিজ অখিল গগৈ মাননীয় অধ্যক্ষ অনাহকত কুৱেশ্যন নকৰিব মানে নক্সাল ট্ৰেইনিং কেম্প আৰু এছেম্বলিৰ মাজত ডিফাৰেন্সটো থাকিব লাগে অধ্যক্ষ মহোদয় এইটো মই পিন্ধিছোঁ এইটো মই কাকো এক্সপ্লইট কৰিবৰ কাৰণে পিন্ধা নাই মোৰ ৱেলফেয়াৰৰ কাৰণে মই পিন্ধিছোঁ যাতে আপোনাৰ কালা নজৰৰ পৰা মই বাচি থাকিব পাৰোঁ গতিকে এইটো এক্টত নপৰে এইটোত নপৰে কাৰণ যেতিয়া কোনোবাই মানুহে মোৰ 9 বছৰ বাচ্চালৈকে এৰি নিদিয়ে তেতিয়াতো মই কিবা এটা দৈবিক পাৱাৰক ল'ব লাগিব গতিকে যেতিয়া মই আপোনাক ইভিল ডিজাইন কৰোঁ যে আপুনি মোক এই বিষয়টো মই আপোনাক এই মোৰ হিলিং প্ৰেক্টিছটো ল'লে আপোনাৰ কেঞ্চাৰ বেমাৰ ভাল হৈ যাব কিন্তু ভাল নহয় তাত কোনো সাইন্টিফিক প্ৰুফ নাই তাত পৰিব কিন্তু যদি মানুহজনে কেঞ্চাৰ বেমাৰ ভাল কৰিম টকা পইচা নলয়
সি খালি হিলিং কৰিছে বাহিৰৰ পৰা, দেন আল্টেৰিয়ৰ মটিভটো নাথাকিলে ইয়াত নপৰে, আল্টেৰিয়ৰ মটিভটো থাকিলেহে ইয়াত পৰিব, ইমানে কথা। আপনার মঞ্চ, আপনার কণ্ঠ, সানমুলক।